হয়, আমি টহলদাৰী কৰি থকা অৱস্থাত AS27C 3899 উক্ত ডাম্পাৰখনত বালি ভৰ্তি কৰি ত্ৰিপাল দি ঢাকি আনিছিল। আমি গৰুমৰা অঞ্চলত দি আহাতে আমাৰ ডিউটিত থকা গাড়ীৰ লগত মুখামুখি হয়। তেতিয়া আমি গাড়ী চালকক গাড়ী বালি অনাৰ সম্পৰ্কত টিপি বা চালান বিচাৰোঁ, তেওঁ দিবলৈ পাৰক। তেওঁ কোনো ধৰণৰ টিপি বা চালান নাই বুলি কয়। গতিকে উক্ত গাড়ীখন জব্দ কৰি আমি আমাৰ জকলাবন্ধা খণ্ড কাৰ্যালয়লৈ লৈ আহোঁ। ক'ৰ পৰা ক'লে আহিছিল? বালিখিনি তেজপুৰৰ পৰা আহিছে। ক'ত আহি আছিলে বালিখিনি? এতিয়া গুৰুবন্ধাত পেলাব আহিছিলে। আমাৰ নিয়মীয়া টহলদাৰী চলি আছে। ইয়াৰ আগতেও আমি অলৰেডি 5খনমান গাড়ী এনেকুৱা অফেন্স কৰিছোঁ। যিসকল গাড়ীত মানে কোনো বৈধ নথি পত্ৰ নাথাকে, আমি তেনেকৈ অফেন্স কৰি বিহিত ব্যৱস্থা লওঁ। এই গাড়ীখনৰ ক্ষেত্ৰত কি কৰা হ'ব? এয়া অলৰেডি আমি অফেন্স তৈয়াৰ কৰিছোঁ, আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিম। সম্পূৰ্ণ অবৈধ মালি আছিলে? হয়।